কবিতাৰ শিৰোনাম মমতা। কবি আৰু আবৃত্তিকাৰ নীলাঞ্জনা শৰ্মা বৰুৱা। আজি কেইবাদিনো ধৰি কেইবাটাও আত্মা বৰ কষ্টত আছে। তাইৰ স্পৰ্শত ধন ধৰি উঠা ঘৰখন তাইৰ অসুস্থতাত আজি চেদেলি ফেদেলি হৈ পৰি আছে। পুৱাৰ পৰা ৰাতিলৈ ঘৰৰ প্ৰতিজন সদস্যৰে আলপৈচান ধৰি ধৰি তাই উজাগৰি ৰাতিবোৰত মাকৰ ছবিখন বুকুতে সাৱটি গিলিপত চকু পানীৰে জীৱনৰ ছবি আঁকে। সকলোৱে তাইক মমতা বুলিয়ে মাতে। আজি কিছুদিন ধৰি তাই নৰিয়াত পৰি কেকাই আছে। তেওঁলোকে নুবুজে অনুভৱ কৰিব পৰা বুকু এখন তাইৰো আছে। মুখ ফুটাই ক'ব নোৱাৰিলেও মৰমৰ মাত এষাৰ তাইয়োতো বিচাৰে। কিন্তু তাইৰ খবৰ ল'বলৈ কোনোৱেই যে নাহে। তাই যে বন কৰা ছোৱালী, সেয়ে তাইক চবেই চাবি দিয়া কাঠৰ পুতলা বুলিয়ে ভাবে। ভাল কামবোৰৰ প্ৰশংসা তাইক কেতিয়াও নাপায়। অৱশ্যে তাই নিবিচাৰেও। কিন্তু এটা ভুলৰ বাবে তাই কেইবাদিনলৈও কটু কথা শুনে আৰু কেতিয়াবা মাৰো খায়। তথাপি তাই মনে মনে নিজৰ কৰ্তব্য কৰে। মাকে তাইক দিবলৈ শিকালে, ল'বলৈ নহয়। সেয়ে তাই সুযোগ পালেই হাঁহে, অভিমান আৰু অভিযোগবোৰ দূৰতে ৰাখে। দেউতাকবিহীন ঘৰখন নচলে বাবেইতো তাই বন কৰা ছোৱালী হৈ নিজৰ জীৱন যৌৱন সকলো বন্ধকত ৰাখে। নিজান ৰাতিবোৰত ভাগৰুৱা দেহটো ৰাতিবোৰক কুটি কুটি খাবলৈ এৰি দি তাই নিথৰ হৈ পৰি থাকে। কাৰণ দিনটো খাটি তাই যে বৰ ভাগৰুৱা হৈ পৰে। বাধা দিয়াৰ শক্তি তাইৰ যে একেবাৰেই নাথাকে।